মৈৰাবাৰীত বিজেপিৰ বুথ সশক্তিকৰণ সভা অনুষ্ঠিত। এই গোটেই সিস্টেমটোৰ পৰা হালুৰি কাটি আনি মানুহখিনিক কেনেকৈ বিজুইত কৰি দিয়ে ইমান সহজ নহয়। সেই কঠিন কামটো তোমালোকে লৈছা, তাৰ কাৰণে তোমালোক ধন্যবাদৰ পাত্ৰ। তোমালোকে যে আজি এই চিটুৱেশ্যনত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মৈৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি এখনি বিজেপিৰ সশক্তিকৰণ সভা অনুষ্ঠিত কৰা হয়। বৃহত্তৰ মৈৰাবাৰী মণ্ডলৰ অন্তৰ্গত সমূহ বুথ সভাপতিও সম্পাদকসকলৰ লগতে বিজেপিৰ সকলো কাৰ্যকৰ্তাক লৈ আগন্তুক নিৰ্বাচনত দলটোক মৈৰাবাৰীৰ দৰে সংখ্যালঘু অঞ্চলটোৰ বিজেপিৰ ভেটি কেনেদৰে মজবুত কৰিব পাৰি সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। আজিৰ বুথ সশক্তিকৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান, মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগম, সাধাৰণ সম্পাদক আবুল কালাম, মণ্ডলৰ উপসভাপতি ভানু দাস, মনোৰঞ্জন পালকে আদি কৰি মণ্ডল আৰু বিজেপিৰ শক্তি কেন্দ্ৰৰ অন্যান্য বিষয়ববীয়াসকল। সমষ্টিটো ডিলিমিটেশ্যনটো এটা বেলেগ প্ৰচেছ, সেইটো ইলেকশ্যন কমিশ্যনাৰে কৰে। সেইটো জিলা ভিত্তিত এতিয়া এটা সুন্দৰ পৰিকল্পনা আমি উইদিন জিলা ডিষ্ট্ৰিক্টৰ ভিতৰত আমি এটা সমষ্টি পাইছোঁ, যাৰ কাৰণে আমি প্ৰথম ধন্যবাদ জনাইছোঁ যে ইলেকশ্যন কমিশ্যনে এটা সুন্দৰ পদক্ষেপ লৈছে। এইটো বহুদিনীয়া আমাৰ পুৰণি বস্তুত বহুত আগতে হ'ব লাগিছিল। আৰু এতিয়া কথা হ'ল এটা সমষ্টিত য'ত জনজাতি যেনেকুৱা তেনেকৈ সমষ্টিত জনসংখ্যাখিনি আহে, যিহেতু আমাৰ এইখিনি অঞ্চল সংখ্যালঘু জনবসতি অঞ্চল, যাৰ কাৰণে আমাৰ সমষ্টিটো মোটামুটি 75% ওপৰত জনসংখ্যা মুছলমান মানুহৰে সমষ্টিটো হৈছে। এই সমষ্টিটোত এতিয়া আমাৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত এতিয়া আমাৰ জনগোষ্ঠী সিদ্ধান্ত ল'ব যে 7 বছৰত আজি মুখ্যমন্ত্ৰী কি কৰিলে, বিজেপি দলে কি কৰিলে, আমি যোৱা 70 বছৰত কি পালোঁ কি নাপালোঁ, এই গোটেই হিচাপ নিকাচখিনি যেতিয়া শুদ্ধভাৱে মানুহে কৰিব, তেতিয়া মুছলমান মানুহে বিজেপি কৰাৰ বিকল্প নাথাকিব। সেইটো মানে মুখ্যমন্ত্ৰীয়ে কি ষ্টেপ লৈছে, আমাৰ জনগোষ্ঠীৰ কাৰণে যিটো ষ্টেপ লৈছে 70 বছৰত কোনোবা লৈছে নেকি? বাল্য বিবাহৰ কথাই কওক, জনসংখ্যা নিয়ন্ত্ৰণৰ কথাই কওক, ড্ৰাগছ বিৰোধী অভিযানৰ কথাই কওক, আজি যিমান পদক্ষেপ লয় 3 তালাকৰ কথাই কওক, আজি ড্ৰপ আউট স্কুলত যোৱা ছাত্ৰ ছাত্ৰীবিলাক আজি ক্লাছ 9-10লৈকে গৈ নোহোৱা হৈ যায়। সেই ড্ৰপ আউটৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছে। গোটেই ছিষ্টেমটোৱে গোটেই যি কামখিনি কৰি আছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি চাওক মুছলমান মানুহে আজি ঘৰে ঘৰে চাকৰি পাইছে। আজি মুখ্যমন্ত্ৰীৰ এই যে সিদ্ধান্তবিলাক, আজি যোগ্যজনে চাকৰি পাব লাগে, যোন যোগ্য তাক চাকৰি দিব লাগে। কোনো মুছলমান হিন্দু ডিভিজন কৰা নাই, কোনো আঁচনিৰ পৰা মুছলমানসকলক বঞ্চিত কৰা নাই। কিন্তু আমি যাক বিশ্বাস কৰিছিলোঁ, যাক আমি হিয়া উজাৰি ভোট দিছিলোঁ, আজি UDFৰ কথা কওক, EMFৰ কথা কওক, কংগ্ৰেছৰ কথা কওক, তেওঁলোকে আমাক 70 বছৰে প্ৰৰচনা কৰিলে। 70 বছৰে আমাক ঠগাই আমাক কেৱল ভোট হিচাপে, ভোটাৰ হিচাপে আজি ব্যৱহাৰ কৰিলে। আমাৰ কাৰণে কোনো ধৰণৰ আঁচনি, কোনো ধৰণৰ সুদৰ, কোনো ধৰণৰ চিন্তা নকৰিলে, যাৰ কাৰণে নদী প্ৰটেকশ্যনৰ কথা নাভাবিলে, NRCৰ কথা নাভাবিলে, আমাৰ মহিলা শিক্ষাৰ কথা নাভাবিলে। আমি আজি দিনক দিনে পিছুৱাই গৈছোঁ। আজি এই জনগোষ্ঠীটো আজি কিমান কৰ্মপটু, আজি কিমান ৰদে বৰষুণে যিমান কাম কৰিব পাৰে, যিমান কষ্ট স্বীকাৰ কৰিব পাৰে, এই জনগোষ্ঠীটো পিছুৱাই থকাৰ কোনো কথাই নাই। এই জনগোষ্ঠীটো পিছুৱাই থকাৰ মূল কাৰণ হ'ল কংগ্ৰেছ, মূল কাৰণ হ'ল UDF, বদৰুদ্দিন আজমল। আমি সেইবিলাকৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে পৰিকল্পনা কৰি আছোঁ। আজি আমাৰ যিসকল আজি মণ্ডলৰ নেতৃত্ব আছে, আমাৰ বুথ সশক্তিকৰণৰ যোগেদি আমাৰ বুথৰ যিসকল শক্তিশালী সভাপতি আছে, তেওঁলোকক আমি ৰাইজৰ মাজত যাবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আমি অহা যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত আমি যদি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব পাৰোঁ, আমি দাঁতিকে ক'ব পাৰোঁ যে আমি মৰিগাঁৱত আমি 3টা ছিটৰ 3টাই আমি জিকাব পাৰিছোঁ, আমি মুছলমান মানুহ আপোনাৰ লগত আছোঁ, সেই প্ৰমাণ আমি দেখুৱাম বুলি আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।